Hello everyone, welcome back to my YouTube channel. আশা কৰো আপোনালোক সকলোৰে ভাল। পুনৰবাৰ মোৰ YouTube চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি এটা নতুন ৰেচিপি ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিছো। আপোনালোকেও জানে বতৰৰ বস্তু সদায় বতৰত খাব লাগে। কঁঠালৰ বতৰ যিহেতু কঁঠালৰ গুটিটো কেনেকৈনো পিটিকা কৰি খায় সেইটোকে মই এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছো। যদি চাই ভাল পায় ৰেচিপিটো নিশ্চয় ট্ৰাই কৰিব বুলি মই আশা কৰিলো। আহকচোন সেই ৰেচিপি ভিডিওটো চাওঁ। আজি বনাবলৈ ওলোৱা ৰেচিপিটো হৈছে কঁঠাল গুটিৰ পিটিকা আৰু কঁঠাল গুটিৰ পিটিকা মই দুই ধৰণে দেখুৱাম। আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈ বনাই চাব পাৰে। এয়া দেখিছে প্ৰথমে মই কঁঠাল গুটিকেইটা সিজাই লৈছোঁ। কঁঠাল গুটিকেইটা সিজি থাকে মানে মই লাগতিয়াল বস্তুখিনি যোগাৰ কৰি ল'ম। কেইটামান জলকীয়া লৈছোঁ আৰু জলকীয়াকেইটা খুন্দনা এটাত খুন্দি ল'ম ভালদৰে। জলকীয়াখিনি খুন্দি হৈ গৈছে। ইয়াৰ পাছত মই যিখিনি বইল কৰি লৈছিলোঁ কঁঠালৰ গুটি সেইখিনি মই ধুনীয়াকৈ ভাঙি ল'ম হাতেৰে। এইখিনি ভাঙি হোৱাৰ পাছত তাত মই এড কৰিম পিঁয়াজ। সৰু সৰুকৈ পিঁয়াজ কুটি লৈছিলোঁ আৰু খুন্দি লোৱা জলকীয়াখিনি। ইয়াতে এড কৰিম মিঠাতেল আৰু সোৱাদ অনুসৰি নিমখ আৰু ইয়াত এড কৰিম ঘৰতে বনাই থোৱা থেকেৰাৰ আচাৰ। এই গোটেইখিনি মই ভালদৰে সানি ল'ম। এইখিনি সানি হৈ গৈছে আৰু ইয়াত মই দি দিম মানধনিয়াখিনি দিয়াৰ পাছত ভালদৰে আকৌ মই মিক্স কৰি ল'ম মিশ্ৰণখিনিত। এইটো পিটিকা বনাই হৈ গৈছে আৰু 2 নম্বৰৰ পিটিকাটো কেনেকৈনো বনাই চাওঁচোন আহক। সিজাই থোৱা কঁঠাল গুটিকেইটা আগৰ দৰে ভাঙি লৈছোঁ। ইয়াত এড কৰিম কাটি থোৱা পিঁয়াজ, প্ৰথমতেই খুন্দি থোৱা জলকীয়াখিনি তাতে এড কৰি দিম। এইটো পিটিকাৰ মেইন বস্তুটোৱে হৈছে খৰিচা আগতে মই বাঁহৰ গাছ আনি ভালদৰে পিচি থৈছিলোঁ আৰু 2 দিনমান থোৱাৰ পাছত মই ইয়াত দি দিছোঁ আৰু 2 দিনমান থ'লেহে খাই ভাল লাগে। ইয়াতে সোৱাদ অনুসৰি নিমখ দিছোঁ মই আৰু এই গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'ম। এইখিনি মিক্স কৰাৰ পাছত মই দি দিম মানধনিয়া আৰু মিঠাতেল দিয়াৰ পাছত ভালদৰে মই সানি ল'ম। এইখিনি সানি হোৱাৰ পাছত মই এখন কলপাতত উলিয়াই দেখুৱাইছোঁ চাওকচোন আৰু খাবলৈ খুব টেষ্টি হৈছিলে। আপোনালোকে যদি ৰেচিপিটো ভাল পালে তেনেহ'লে ট্ৰাই কৰি চাবচোন। যদিহে ভিডিওটো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যিসকল মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।